নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন মিনি ব্লগলৈ আৰু আজিৰ পৰা ভাবিছোঁ মিনি ব্লগ দিম আৰু ৰাতিপুৱাৰ পৰিৱেশটো বহুতেই ভাল লাগে আপোনালোকৰনো কেনেকুৱা লাগে আৰু এয়া দেখিছে আমাৰ ঘৰৰ কাষৰ পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া আৰু বতাহ মাৰিছে ৰাতিপুৱাই ইমান বতাহ মাৰিছে এয়া বতাহ ঠাণ্ডা লাগি গৈছে আৰু বতাহ বুলি ক'লে ভয় লাগে কাৰণ বতাহ ধুমুহা আহিছিলে যিহেতু আৰু এয়া মায়ে ৰাতিপুৱাই কাম বন কৰি তাঁতত বহিছে আৰু তাঁতখন বৈছে আৰু শেষ কৰিব লাগে সোনকালে আৰু মই এয়া দীঘলকৈ খোজ দি বিশেষ এটা কামত যাওঁ আৰু আহিছোঁ আজি কিয়নো আমাৰ ওচৰৰ ভণ্টি এজনীৰ বাৰ্থডে আৰু মোক দিছে অকণমান ডেক'ৰেশ্যন দিবলৈ আৰু বাৰ্থডে ইমান ডাঙৰকৈ নাপাতে সৰুকৈ পাতিব ইয়াৰ যিমানখিনি পাৰোঁ মই এনেই অকণমান আৰু বেলুন লগাই দিছোঁ এনেকৈ কৰি তাকেই আপোনালোকৰ আগত মই দেখাই দিছোঁ আৰু এয়া দেখিছে বেলুনখিনি লগাই সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণ হোৱাৰ পিছত আৰু অকণমান দেৰিৰ পিছতে কেক কাটিব হয়তো মই নাথাকিম আৰু মই এতিয়া গা পা ধুই কাম কৰিলোঁ অলপমান আজৰি হৈ পদূলিমুখলৈ ওলাই আহিছোঁ আৰু এইটো আমাৰ ঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই বনাই থকা হৈছে পদূলিমুখত আহি এনেই অকণমান পৰিৱেশটো দেখাইছোঁ আৰু ৰাস্তাই যোৱা মানুহবিলাক মাতি আছোঁ সকলোকে আৰু দৈ অলপ আছিলে দৈ অলপ উলিয়াই লওঁ মই উলিয়াই লৈ খাব লাগিব বিশেষকৈ মানে মই এৱা গাখীৰ খাই বহুতেই বেয়া পাওঁ কিন্তু দৈ গাখীৰ খাই মই বহুত ভাল পাওঁ খাব লাগিব এতিয়া ভাতৰ লগত আৰু দুপৰীয়া ভাত আৰু এইফালে মায়ে ভাত বাঢ়িয়ে দিলে এয়া চিম্পুলকৈ আলু পিটিকা বনাব লাগিব ভাজি আছে দালি দৈ এনেকৈ কৰি খাব লাগিব আৰু এইফালে মায়ে খোৱা আৰম্ভ কৰি দিলে মইনো কিয় দেৰি কৰোঁ ময়ো খাই লওঁচোন আৰু খাই লওঁ সোনকালে ভাতকেইটা আৰু এইফালে মায়ে সন্ধিয়া হোৱাৰ লগে লগে গোঁসাই ঘৰত সোমাইছে গোঁসাই ঘৰত সোমাই বন্তি জ্বলাব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে আমাৰ দিনবিলাক ভাল হয় আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম